September we met, I could tell by your smile. You hadn't been with a good girl like me in a while. Yeah, you were impressed. Hey guys, welcome back to my channel Neha's Passion. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি লৈ আহিছো এটা টেস্টি বিৰিয়ানী ৰেচিপি। হেতু হৈছে হায়দৰাবাদী বিৰিয়ানী। বলকচোন তেন্তে ট্ৰাই কৰো হায়দৰাবাদী বিৰিয়ানী। মই লৈছো ইয়াত পানীত এড কৰিছো নিমখ আৰু তেল। তাতে এড কৰিছো গোটা গৰম মছলা আৰু এয়া উতলিবলৈ দিছো। ভালকৈ উতলাৰ পাছত ইয়াত মই দিছো চাউল। এটো বাসমতি ৰাইস হয়, বিৰিয়ানী স্পেশাল বাসমতি ৰাইস। আৰু এয়া মই ভালকৈ 90% লৈকে হোৱালৈকে চাউলখিনি উতলিবলৈ দিম। আৰু আনফালে মই দি দিছো উতলিবৰ কাৰণে, আৰু এইফালে মই বেৰিস্তা বনাবলৈ ৰেডি কৰিছো। বেৰিস্তা বনাবলৈ লৈছো মই তেল, আৰু এয়া ভালকৈ গৰম হ'বলৈ দিম আৰু ভালকৈ গোল্ডেন হোৱালৈকে পিয়াজখিনি ফ্ৰাই কৰিম। আৰু এয়া মোৰ চাউল বইল হৈ গ'ল, ভালকৈ এতিয়া ড্ৰেইন কৰি ল'ম। ভালকৈ চাউলখিনি টুকি ল'ম আৰু এয়া মই ঠাণ্ডা হ'বলৈ দিম। আৰু এনেকৈ মই এখন কাটা চামুচে ভালকৈ মেলি দিম চাউলখিনি, যাতে লাগি নধৰে আৰু সোনকালে ঠাণ্ডা হৈ যায়। আৰু এফালে মোৰ বেৰিস্তা ৰেডি হৈ গ'ল। এয়া মই ভালকৈ উঠাই ল'ম। আৰু এতিয়া ইয়াত মই মেৰিনেশ্যনখিনি এড কৰিম। মই কমেও 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিছিলোঁ। একচুৱেলি ইয়াৰ ভিডিঅ' ক্লিপটো মই শ্বুট কৰিছিলোঁ, কিন্তু কিছু কমে মানে মই ভিডিঅ'টো পোৱা নাই আৰু ডিলিট হৈ গ'ল মেবি। তো সেইকাৰণে মই ইয়াত মেৰিনেশ্যনত কি এড কৰিছোঁ কৈ দিছোঁ। অতি সহজ হয়, যিহেতু হায়দৰাবাদী বিৰিয়ানী, সেইকাৰণে ইয়াৰ কাপত দৈটো বেছি লাগিব। সেইকাৰণে আপোনালোকে টেঙা দৈ হ'লে মানে আধা কাপ, আৰু টেঙা দৈ যদি নহয় বৰ বেছি তেতিয়াহ'লে 1 কাপ দৈ দিব। আৰু এড কৰিব জলকীয়া পাউডাৰ 2 চামুচ, জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ আধা চামুচ, এড কৰিব হালধি পৰিমাণ অনুসৰি আৰু নিমখ সোৱাদ অনুসৰি, আৰু তাত দিব হায়দৰাবাদী বিৰিয়ানী মছলা। এই হায়দৰাবাদী বিৰিয়ানী মছলাটো আপোনালোকে যিকোনো ষ্ট'ৰত পাই যাব। মই এমেজনৰ পৰা লৈছিলোঁ, আপোনালোকে তাতো পাব। আৰু এয়া মই কমেও 10 মিনিটৰ বাবে এনেকৈ ফ্ৰাই কৰি থাকিম আৰু মাজে মাজে লৰাই থাকিম। পাঁচ মিনিটৰ পাছত মই ইয়াত বেৰিস্তা আধা দিছোঁ আৰু আধা পাছত দিবলৈ ৰাখি থৈছোঁ। আৰু এনেকৈ মই 3 মিনিটৰ কাৰণে ভাজি ল'ম। 3 মিনিটৰ পাছত মোৰ চিকেন ৰেডি হৈ গ'ল, আৰু এয়া মই ভালকৈ উলিয়াই ল'লোঁ। ইয়াত এতিয়া মই বিৰিয়ানীখিনি লেয়াৰিং কৰিম। প্ৰথমতে মই ইয়াত বইল কৰা ৰাইচ দিছোঁ আৰু চিকেন দিছোঁ। আৰু ইয়াতে মই এতিয়া আকৌ বেৰিস্তা দিম আৰু দিছোঁ ধনিয়া আৰু পুদিনা। দুইটা সমান পৰিমাণে দিম। হায়দৰাবাদী বিৰিয়ানীত ধনিয়া আৰু পুদিনা বহুতে ইম্পৰ্টেণ্ট হয়, যেনেকৈ টেঙা দৈ ইম্পৰ্টেণ্ট হয়। ইয়াত এতিয়া আকৌ মই ৰাইচৰ লেয়াৰ এটা দিম আৰু বাকী থকা চিকেন আৰু চিকেনৰ গ্ৰেভি দিছোঁ। আকৌ দিছোঁ বেৰিস্তা, দিম পুদিনা আৰু ধনিয়া। ইয়াত এতিয়া আকৌ হাফ বইল ৰাইচৰ লেয়াৰ দিছোঁ আৰু বাকী থকা ধনিয়া আৰু পুদিনা দিছোঁ। আৰু দিছোঁ বইল ডিম। আপোনালোকে ফালি নিদিলেও একো প্ৰব্লেম নাই, মই খালি মাজতে ফালি দিছোঁ। আৰু দিছোঁ গাখীৰ 1 কাপ। 1 কাপ গাখীৰ আধা কাপত মই
বিনা কালাৰত দিছোঁ আৰু এয়া মই ইয়াত অৰেঞ্জ কালাৰ ফুড কালাৰ দিছোঁ আপোনালোকে ফুড কালাৰ এড নকৰিবও পাৰে আৰু ইয়াত দিছোঁ মই ঘি 1 চামুচ আৰু দিছোঁ কেওৰা ৱাটাৰ কমেও 2 পৰা 3 চামুচ আৰু দিছোঁ হায়দৰাবাদী বিৰিয়ানী মছলা কমেও 3 পৰা 4 চামুচ বিৰিয়ানী মছলা দিছোঁ আৰু এয়া মই ঢাকনি মাৰি কমেও 10 পৰা 15 মিনিটৰ কাৰণে লো ফ্লেমত ৰাখিছোঁ সো 10-15 মিনিটৰ পাছত ৰেডি হৈ গ'ল মোৰ টেষ্টি হায়দৰাবাদী বিৰিয়ানী আপোনালোকে ট্ৰাই কৰিব আৰু মোক জনাব কি কেনে লাগিলে আৰু চিকেন বহুতে টেন্ডাৰ হৈ গৈছিলে আৰু খাবলৈ খুবেই টেষ্টি হৈছিলে মছলাবোৰ একদম পাৰফেক্ট হৈছিলে আপোনালোকেও ট্ৰাই কৰিব আপোনালোকে ৰাইতাও ইউজ কৰিব পাৰে কিন্তু মই সাজেষ্ট কৰিম উইদাউট ৰাইতা খাবলৈ বেছিহে টেষ্টি হয় ভিডিওটো চাই কেনে পালে কমেন্ট সেকশনত জনাব আৰু এই ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ৰেচিপিটো শিয়ৰলি ট্ৰাই কৰিব বহুতে ইজি হয় আৰু খাবলৈ খুবেই টেষ্টি হয় আৰু নতুন ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিম তেতিয়ালৈকে থ্যাঙ্কস ফৰ ওয়াচিং টেক কেয়াৰ বাই বাই টাটা